সৰুৰে পৰা পোষ্টাৰ, কিতাপ, কেলেণ্ডাৰ আৰু চিনেমাতহে দেখিছিলোঁ। তেতিয়া ভবা নাছিলোঁ এদিন যে বাস্তৱত দেখিম আইফিল টাৱাৰ। প্ৰথম অনুভৱ সদায় সুকীয়া হয় জীৱনত। মোৰো ঠিক তেনেকুৱাই অৱস্থা হৈছিলে যেতিয়া প্ৰথমবাৰৰ বাবে বাস্তৱত আইফিল টাৱাৰ দেখিছিলোঁ। দুদিনৰ কাৰণে আমি আহিছোঁ পেৰিছ, ফ্ৰান্স দেশৰ কেপিটেল পেৰিছ। আমাৰ পৰা 2 ঘণ্টা লাগে ট্ৰেইনেৰে আৰু বাছেৰে লাগে 5 ঘণ্টা। পেৰিছ বুলি ক'লে মনলৈ আহে লাভ, ৰোমান্স, কেফে, আৰ্ট, মিউজিয়াম, আৰ্কিটেক্সাৰ, ফেশ্বন এণ্ড হিষ্ট্ৰী। পেৰিছ পৃথিৱীৰ এনেকুৱা এখন চহৰ যাৰ প্ৰতিটো গলিতে, প্ৰতিটো দেৱালত মানুহৰ হাজাৰ হাজাৰ বছৰৰ সূক্ষ্ম ৰুচি, শিল্প, ৰোমান্টিকতা জড়িত হৈ আছে। কোনোবাই ঠিকেই কৈছিলে পেৰিছক ভালকৈ জানিব হ'লে গোটেই জীৱনো বোধহয় কম হৈ যাব। এখন অদ্ভুত চহৰ। আইফিল টাৱাৰৰ পিছফালেই আছে শ্বেইন নদীখন, য'ত আমি এটা ব'ট ৰাইড ল'লোঁ। ব'ট ৰাইডটো সাংঘাতিক ভাল লাগিছিলে কাৰণ ব'টৰ পৰা চহৰখন আৰু বেছি ধুনীয়া লাগি আছিলে। ব'টখন যিমানে আগুৱাই গৈ আছিলে চহৰখন আৰু বেছি ধুনীয়া লাগিছিল। পেৰিছৰ অন্যতম আকৰ্ষণ হৈছে ছেইণ্ট চেপেল, সম্পূৰ্ণ গথিক আৰ্কিটেক্সাৰ। 13th চেঞ্চুৰীৰ মাজভাগত ছেইণ্ট চেপেল বনোৱা হৈছিলে বাই কিং লুইজ। গোটেই গীৰ্জাটো সুন্দৰ ষ্টেইন গ্লাছেৰে নিৰ্মিত, য'ত আছিলে 15খন খিৰিকী। প্ৰতিখন খিৰিকীৰ উচ্চতা আছিলে 15 ফিটকৈ। প্ৰমিনেণ্ট লাৰ্জ উইণ্ডোজ উইথ ভেৰি ভাইব্ৰেণ্ট কালাৰ্ছ আৰু আছিলে ৱাল পেইণ্টিংছ। ৰঙীন কাঁচবোৰৰ মাজেৰে সূৰ্যৰ যি ৰশ্মি পৰিছিলে আৰু বেছি ৰঙীন কৰি তুলিছিলে গীৰ্জাটো। ছেইন নদীৰ পাৰত এখন বৰ ধুনীয়া কেফে আছিলে। তাতে আমি বহি কিছুমান ফ্ৰেঞ্চ কুইজিন ট্ৰাই কৰিলোঁ নতুন। দ্য পেন্থিয়ন পেৰিছৰ অন্যতম এক আকৰ্ষণ। 18 শতাব্দীৰ মধ্যভাগৰ সময়ত ফৰাচী ৰজা লুই 15 অসুস্থ হৈ পৰিছিল। অসুস্থ সময়ত তেওঁ তেতিয়া প্ৰতিজ্ঞা কৰিছিল যে তেওঁ সুস্থ হৈ পেৰিছৰ সৰু মঠ দ্য এবে অৱ ছেইণ্ট জেনেভিক এক বিশাল অট্টালিকাত পৰিণত কৰিব। যেতিয়া ৰজা সুস্থ হৈ উঠে আৰু 18 শতাব্দীৰ মাজভাগৰ সময়ত পেৰিছৰ বুকুত এটা বিশাল অট্টালিকাৰ কাম আৰম্ভ হ'ল। 30 বছৰ পিছত এই অট্টালিকাৰ কাম সম্পূৰ্ণ হয় আৰু ঠিক তেতিয়াই ফৰাচী বিপ্লৱৰ জুই লাগিবলৈ আৰম্ভ হৈছিলে দেশত। পেন্থিয়নৰ দুৱাৰমুখতে লিখা আছিলে দ্য গ্ৰেট মেন এণ্ড দ্য গ্ৰেটফুল হোমলেণ্ড। ফ্ৰান্সৰ এই মহান ব্যক্তিসকলৰ ওচৰত ফ্ৰান্স সদায় চিৰকৃতজ্ঞ। তেওঁলোকৰ স্মৃতিক সৌধ ফ্ৰান্সৰ এক অন্যতম টুৰিষ্ট আকৰ্ষণ হৈ পৰিছে। ৰাতিৰ পেৰিছখন সাংঘাতিক ৰোমান্টিক। আমিও কিছু সময় ছেইন নদীৰ পাৰতে বহিলোঁ, ৰাতিৰ আইফিল টাৱাৰৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। বিৰাট ভাল লাগিলে। আজিলৈ ইমানে। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।